মই নিজে মেকআপ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মেকআপটো কেনেকুৱা হৈছে আপোনালোকে জনাব। বিশেষ নাজানো কৰিবলৈ, হ'লেও আপোনালোকে জনাব কেনেকুৱা হৈছে। হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি অলপ সাজি পাৰি আছোঁ অলপ বেছি ধুনীয়াকৈ। আচলতে আজি প্ৰগ্ৰাম এটাত যাওঁ। প্ৰগ্ৰামটো হৈছে ৰাষ্ট্ৰীয় ৰংপুৰ মহোৎসৱ আৰু কালি 6 আৰু 7 দুদিন আছিলে। তেওঁলোকে নৃত্য, গীত আৰু মানে আপোনালোকৰ বাদ্যযন্ত্ৰ এনেকুৱা বিভিন্ন ধৰণৰ এনেকৈ কম্পিটিশ্যন কৰিছে। আৰু আজি আছে মিছেছ কিডছ এনেকৈ গোটেইখিনি এটা ফেশ্বন শ্ব' এটা আছে। এনেকুৱা ফেশ্বন শ্ব' এটা আছে আৰু সেই ফেশ্বন শ্ব'টোৰ কাৰণে যাম বুলি ভাবিছোঁ। মই তাত পাৰ্টিচিপেট কৰা নাই, কিন্তু তেওঁলোকে মোক মাতিছেহে তাত মানে এজ এ শ্ব' ষ্টপাৰ মাতিছে, তো তালৈ যাম বুলি ভাবিছোঁ। মই আৰু মোৰ ফ্ৰেণ্ড এগৰাকী যাব, পিকুমণি। ভাবিছোঁ ভিডিঅ'টো কৰোঁ। এনেকুৱা ভাল লগা কিছুমান মুহূৰ্ত ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ মন যায়, সেইকাৰণে ভাবিছোঁ। মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে? পাটৰ কাপোৰ হয় কাপোৰযোৰ, ব্লেকত, গ্ৰীণ আৰু ব্লেক হয় কাপোৰযোৰ। ভাল লাগিছেনে কাপোৰযোৰ? এবাৰ ভালকৈ দেখাই দিওঁ। এইযোৰ কাপোৰযোৰ। গোটেই ৰুম খেলি মেলি হৈ আছে, যিহেতু মই এতিয়া মেকআপত অলপ চলপ মেকআপ কৰিছোঁ, একদম চিম্পলকৈ মেকআপ কৰিছিলোঁ। গোটেই ৰুমৰ অৱস্থা বেয়া। তো তাতে গৈ কিবা কিবি যি পাৰোঁ দেখুৱাম আৰু আপোনালোকক। প্ৰগ্ৰেমটো আছে যুৱদৌলত, শিৱসাগৰ টাউনৰ ওচৰতে আছে। আপোনাৰ বৰপুখুৰী পাৰত, যে শিৱসাগৰ পুখুৰী পাৰতে আছে য'ত প্ৰগ্ৰেম হ'ব তাত। এতিয়া আপোনালোকে ব'লক যাওঁ, দেখুৱাওঁ, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে। এয়া মই আহি পালোহি যুৱদৌল আৰু প্ৰগ্ৰাম প্ৰায় ষ্টাৰ্ট হৈছেই। আৰু এতিয়া মই ভিতৰলৈ যাওঁ আৰু তাত কি কি প্ৰগ্ৰেম হৈছে মই আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মোৰ চিনাকি দাদা এজন, তেওঁৰ নাম হৈছে ডেম্বিৰাম পাংগিং। তেওঁ এজন ভাল লেখক হয় আৰু এই অনুষ্ঠানটিত তেওঁ সম্বৰ্ধনা জনোৱা হৈছে। এয়া হৈছে ডেম্বিৰাম পাংগিং দা। আজিকালি অকণমানি ল'ৰা ছোৱালীবোৰ ইমান স্মাৰ্ট, তেওঁলোকে ইমান সৰুতে তেওঁলোকে ইমান স্মাৰ্ট থাকে, আচৰিত হওঁ কেতিয়াবা। আমি আগতে একো নাজানোৱেই, কিন্তু আজিকালি অকণমানি ল'ৰা ছোৱালীবোৰ কিমান স্মাৰ্ট থাকে, খুব ভাল লাগে চাই পিনি। তেওঁলোকে ইমান সৰুৰ পৰাই তেওঁলোকে ইমান আগবাঢ়ি যাব বিচাৰে সকলো ক্ষেত্ৰতে। সেইটো সঁচাকৈ এটা ভাবিবলগীয়া কথা, খুব ভাল লাগে এইখিনি কথা। অভিৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি গান গাই খুবেই ভাল পাওঁ। আগতে যেতিয়া ফেশ্বন শ্ব' কথা ভবা হয়, মানুহৰ এটা দৃষ্টিভংগী খুব বেলেগ আছিলে, কিন্তু আজিকালি মানুহৰ দৃষ্টিভংগী সলনি হৈছে আৰু সেইটো এটা ভাল লগা কথা। আজিকালি ফেশ্বন শ্ব' বুলি মানুহে ইমান বেয়া কিবা এটা নাভাবে, কিন্তু আগত ভাবিছিলে। আজিকালি সকলো ওলাই আহিছে, জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে ফেশ্বন শ্ব' কৰিবলৈ, সেইটো খুব ভাল লাগে।
এয়া হৈছে মোৰ বান্ধৱী পিকু। তেওঁক মাতিছিলে স্পেচিয়েল ৱৰ্কৰ কাৰণে। তেওঁ মিছেছ কেটেগৰীত কেইবাটাও এৱাৰ্ড জিকি আহিছে। তেওঁ খুব ভাল এগৰাকী মডেল হয়। আপুনি ইমানকণ সময় আমাক উলিয়াই দিয়াৰ বাবে সকলোৱে আচ্ছাকৈ এটা দিব। আৰু এয়া ফাইনেলি মই ষ্টেজত মোক তেওঁলোকে শ্ব' ষ্টপাৰ হিচাপে মাতিছিলে আৰু সঁচাকৈ খুব এটা ভাল লগা দিন, ভাল লাগিলে সেইদিনা, খুবেই ভাল লাগিলে। ভাল লাগে যেতিয়া কোনোবাই এনেকৈ সন্মান দিয়ে, খুবেই ভাল লাগে। আমাৰ তৰফৰ পৰা বঁটাটি প্ৰদান কৰিবলৈ মই আয়োজক মণ্ডলীক অনুৰোধ জনাইছোঁ। বাইদেউলৈ অশেষ ধন্যবাদ। প্ৰগ্ৰেম এতিয়া শেষ হোৱা নাই, প্ৰগ্ৰেম চলি আছে মাজতে। মই এতিয়া ঘৰত যাব লৈছোঁ কাৰণ মানে কাইলৈ ল'ৰাৰ এক্সাম আছে, কি হয় নাজানো আৰু। হ'লেও ভাল লাগিলে, ভাল এটা অভিজ্ঞতা পাইছোঁ, ভাল লাগিলে। ভিডিঅ' প্ৰায় শেষেই কৰোঁ আৰু হ'লেও ঘৰত গৈ কৰি আছোঁ। এতিয়া মই যাবলৈ ওলালোঁ আৰু এওঁক মাতিছোঁ, মোৰ মানুহজনক মাতিছোঁ আমাক লৈ যাবলৈ পিকুকে মোকে। আৰু তেওঁ যেতিয়ালৈকে আহি নাপায় তেতিয়ালৈকে ভাবিলোঁ ভিডিঅ' দুটামান বনাই লওঁ। আৰু মই ভিডিঅ' আৰু ফটো উঠি খুবেই ভাল পাওঁ। আৰু আমি ঘৰ আহি পালোহি। এয়া মোৰ লগত পিকু গৈছিলে, এয়া মা বহি আছে একদম আৰামত, একদম ভৰি চৰি তুলি। এয়া মা বহি আছে আৰামছে, ভৰি চৰি তুলি বহি আছে আৰামছে। এয়া পিকু মোৰ বেষ্ট ফ্ৰেণ্ড। আমাৰ মায়ে কিতাপ পঢ়াত ব্যস্ত, এইয়া কিতাপ পঢ়ি আছে। কি কিতাপ পঢ়ি জানো নাজানো আৰু। মহাৰথী বোলা কিতাপ পঢ়ি আছে। আৰু পিকু মই দুইজনী গৈছিলোঁ। পিকু এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কোৱা আকৌ।
ভাল লাগিলে ভাল লাগিলে ন বিশেষকৈ স্পেচিয়েল ৱৰ্ক দি পেলাই মজা লাগিলে বহুত ভাল লাগিলে এনেকৈয়ে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমাক আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে ঠিক আছে আজিৰ ভিডিঅ'টো আৰু বেছি নবহাওঁ ইয়াতে সামৰিছোঁ বাই বাই